নমস্কাৰ আজি আমি আলোচনা কৰিম D.El.Ed ফাৰ্ষ্ট সেমিষ্টাৰৰ পেপাৰ S1.6 Pedagogy of Mathematics 1 গণিত শিকনৰ শৈলী 1 এই পেপাৰখনৰ ইউনিট 2 আলোচনা কৰিম। ইউনিট 2ত আছে গণিত শিকোৱাৰ নীতি আৰু পদ্ধতিসমূহ, শিক্ষাৰ্থীসকলক বুজা, শিকাৰ প্ৰক্ৰিয়া বুজা, শিক্ষা শিকন প্ৰক্ৰিয়াৰ বিষয়ে বিশ্বাস কৰা, শিকা আৰু শিকোৱাৰ ত্ৰুটিসমূহ, গণিত শিকোৱাৰ পদ্ধতিসমূহ যেনে আৰোহী অৱৰোহী পদ্ধতি, বিশেষীকৰণ পদ্ধতি, সৰলীকৰণ পদ্ধতি, খেলা পদ্ধতি, বিশ্লেষণাত্মক সংশ্লেষণাত্মক পদ্ধতি, অন্বেষণ পদ্ধতি, প্ৰকল্প পদ্ধতি, পৰীক্ষাগাৰ পদ্ধতি আৰু কাৰ্যকলাপ আধাৰিত পদ্ধতি। প্ৰশ্ন: গণিত শিক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগতে শিক্ষাৰ্থীসকলক কেনেদৰে আৰু কিয় বুজি উঠা প্ৰয়োজন? উত্তৰ: শিকন প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক স্তৰটোৱে হৈছে শিক্ষাৰ্থীসকলক বুজি পোৱাটো। শিক্ষাৰ্থীসকল বিভিন্ন আৰ্থ-সামাজিক পৰিৱেশত ডাঙৰ দীঘল হয়। শিক্ষক এজনে প্ৰথমতে শিক্ষাৰ্থীজন কেনে পৰিৱেশত ডাঙৰ দীঘল হৈছে আৰু সেই পৰিৱেশৰ কিবা বিশেষ প্ৰভাৱ শিক্ষাৰ্থীজনৰ ওপৰত পৰিছে নেকি, আৰু যদি পৰিছে কেনেদৰে পৰিছে তাৰ ওপৰত সঠিক জ্ঞান আহৰণ কৰিব লাগে। ইয়াৰ উপৰিও শিক্ষাৰ্থীজনৰ প্ৰাৰম্ভিক জ্ঞানৰ পৰ্যায়, মানসিক স্তৰ, জ্ঞান আহৰণ কৰিব পৰা ক্ষমতা, মনোযোগ স্তৰ, নিজস্ব ভালপোৱা কোনো শিকন প্ৰক্ৰিয়া, আৱেগিক প্ৰয়োজনীয়তা, ভাষা জ্ঞান স্তৰ, দলৰ এজন সদস্য হিচাপে শিক্ষাৰ্থীৰ আচৰণ আদি বিভিন্ন দিশৰ জ্ঞান এজন শিক্ষকৰ থকা অতি প্ৰয়োজনীয়। উপৰোক্ত জ্ঞানসমূহ থাকিলেহে শিক্ষক এজনে এটা ফলপ্ৰসূ শিক্ষা পদ্ধতি বাছি উলিয়াবলৈ সক্ষম হ'ব পাৰে। কাৰণ সকলো ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব সুকীয়া, সেইবাবে কেৱল এটা শিকন পদ্ধতি সকলো ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰযোজ্য নহয়। শিক্ষকজনে শিক্ষাৰ্থীসকলৰ ব্যক্তিগত পাৰ্থক্য আৰু নিজস্ব বৈশিষ্ট্যসমূহৰ ওপৰত জ্ঞান আহৰণ কৰিলেহে শিক্ষাৰ্থী বিশেষে নিৰ্দিষ্ট ফলপ্ৰসূ শিকন পদ্ধতি অৱলম্বন কৰিব পাৰে। প্ৰশ্ন: এজন শিক্ষকে এক নিৰ্দিষ্ট শিকন প্ৰণালী প্ৰস্তুত কৰোঁতে কি কি দিশ বিবেচনা কৰাটো প্ৰয়োজন? উত্তৰ: এজন শিক্ষকে বিভিন্ন নিৰ্দেশনাসমূহ শৃংখলাবদ্ধভাৱে আগবঢ়াই নিবলৈ বহু দিশ বিবেচনা কৰি চোৱা প্ৰয়োজন। তাৰ ভিতৰত আছে মনোযোগ। শিকন প্ৰণালীৰ প্ৰথমটো খোজেই হৈছে মনোযোগ। কোনো বস্তুৰ প্ৰতি আগ্ৰহ থাকিলে সেই বস্তু জানিব বা শিকিবৰ বাবে প্ৰয়োজন হোৱা মনোযোগ স্বতঃস্ফূৰ্ত হ'ব লাগে, অন্যথা তেওঁলোক অমনোযোগী হৈ পৰে। গতিকে বিষয়বস্তুটো সংগঠন কৰোঁতে শিক্ষকে সদায় মনত ৰখা উচিত যাতে বিষয়বস্তুটোৰ উপস্থাপনে ছাত্ৰ ছাত্ৰীৰ মনত বিষয়টো জানিবৰ বাবে এক আগ্ৰহৰ সৃষ্টি কৰে। এই আগ্ৰহেই মনোযোগ আকৰ্ষণ কৰাত মুখ্য ভূমিকা পালন কৰে। এই মনোযোগ আকৰ্ষণৰ বাবে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ বিষয়বস্তুৰ ওপৰত থকা প্ৰাৰম্ভিক জ্ঞান, বিষয়বস্তুৰ লগত বাস্তৱ জীৱনৰ সম্পৰ্কৰ উপস্থাপন, বাস্তৱ জীৱনত সেই জ্ঞানৰ প্ৰয়োগ, এইসমূহ দিশ বিবেচনা কৰি চোৱা উচিত। তাৰপিছত আছে স্মৃতিশক্তি। শিক্ষাৰ্থীসকলে যাতে বিষয়বস্তুটো সহজতে মনত ৰাখিব পাৰে আৰু প্ৰয়োজন মতে মনত পেলাই তাক ব্যৱহাৰ কৰিব পাৰে, তাৰ বাবে শিক্ষকজনে কিছুমান নিৰ্দিষ্ট শিকন প্ৰণালী অনুসৰণ কৰিব লাগে, যেনে বিষয়বস্তুৰ সহজ উপস্থাপনশৈলী, অনুশীলন কাৰ্য, বাস্তৱ জীৱনত বিষয়বস্তুৰ প্ৰয়োগ ইত্যাদি। তাৰপিছত আছে ভাষা। এটা শ্ৰেণীকোঠাত ভাষাই হৈছে একমাত্ৰ মনোযোগৰ মাধ্যম। এই ভাষা মৌখিকও হ'ব পাৰে বা লিখিতও হ'ব পাৰে, অথবা দুয়োবিধৰ সংমিশ্ৰণো হ'ব পাৰে। এজন শিক্ষকে ব্যৱহাৰ কৰা ভাষা সহজ সৰল আৰু পোনপটীয়া হোৱা উচিত। শিক্ষকজনে মনত ৰখা উচিত যে তেওঁ ব্যৱহাৰ কৰা ভাষাই যাতে ছাত্ৰ ছাত্ৰীৰ মনত কোনো বেমেজালি সৃষ্টি নকৰে। ভাষাৰ শুদ্ধ প্ৰয়োগে এটি জটিল বিষয়বস্তুও সহজে বুজি পোৱাত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰে। তাৰপিছত আছে সংগঠিতকৰণ। শিক্ষকজনে বিষয়বস্তু সংগঠিত কৰোঁতে কিছুমান দিশ বিবেচনা কৰা উচিত, যেনে সংগঠিত কৰা বিষয়বস্তুৰ সাজন সৰলৰ পৰা জটিললৈ হৈছেনে নাই, জনাৰ পৰা নজনালৈ হৈছেনে নাই, বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্দিষ্টৰ পৰা সাধাৰণলৈ বা সাধাৰণৰ পৰা নিৰ্দিষ্টলৈ ইত্যাদি ধৰণে হৈছেনে নাই বিচাৰ কৰিহে সংগঠিত কৰা উচিত। তাৰপিছত লিখিত কাৰ্য। ছাত্ৰ ছাত্ৰীক কেনেধৰণৰ লিখিত কাৰ্যৰ প্ৰয়োজন হ'ব বা শিক্ষাৰ্থীজনে এনে কাৰ্য সম্পূৰ্ণ কৰিবলৈ কিবা বাধাৰ সন্মুখীন হৈছে নেকি, যদি হৈছে সেই বাধা কেনেদৰে দূৰীকৰণ কৰিব পাৰি তাৰ ওপৰতো শিক্ষকজনে গুৰুত্ব আৰোপ কৰিব লাগে। তাৰপিছত আৱেগিক স্তৰ। সকলো শিক্ষাৰ্থীৰে আৱেগিক স্তৰ একে নহয়, গতিকে শিকন কাৰ্যৰ আৰম্ভণিতে শিক্ষকজনে জনা উচিত যে শিক্ষাৰ্থীসকল আৱেগিকভাৱে স্থিৰ হয়নে নহয়। যদি নহয় তেন্তে কেনেধৰণৰ শিকন প্ৰণালীৰ প্ৰয়োগৰ জৰিয়তে তেওঁলোকক স্থিৰ কৰি পৰৱৰ্তী পৰ্যায়লৈ উত্তীৰ্ণ কৰিব পৰা যাব সেই বিষয়ে তেওঁ জ্ঞাত হ'ব লাগিব, আৰু সেই অনুপাতে তেওঁ নিজৰ শিকন প্ৰণালীসমূহ বাছনি কৰিব লাগিব। তাৰপিছত আছে অভিৰোচন। অভিৰোচন অবিহনে শিকন কাৰ্যৰ সফল ৰূপায়ণ অসম্ভৱ। গতিকে শিক্ষকজনে প্ৰয়োগ কৰা শিকন প্ৰণালীটোৱে শিক্ষাৰ্থীক অভিৰুচিত কৰিব পাৰিছে নে নাই সেই কথাটো শিক্ষকজনে বিচাৰ কৰিহে প্ৰণালী প্ৰয়োগ কৰা উচিত। শিক্ষকজনে এনে কিছুমান কাৰ্যপ্ৰণালীৰ অনুসৰণ কৰা উচিত যাতে শিক্ষণৰ পৰৱৰ্তী স্তৰলৈ ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰিবলৈ কোনো হেঁচা বা চাপ প্ৰয়োগ কৰাৰ প্ৰয়োজন নহয়। তাৰপিছত আছে
উচ্চ স্তৰৰ চিন্তাশৈলীৰ প্ৰয়োগ শিক্ষকজনে শিকন কাৰ্য প্ৰস্তুত কৰোঁতে তেওঁ এনে কিছুমান কাৰ্য শিক্ষাৰ্থীসকলক সম্পন্ন কৰিবলৈ দিয়া উচিত য'ত শিক্ষাৰ্থীসকলে উচ্চ স্তৰৰ চিন্তাশৈলীক প্ৰয়োগৰ সুবিধা লাভ কৰে প্ৰশ্ন গাণিতিক ত্ৰুটিৰ জৰিয়তে কেনেদৰে গণিতৰ শিক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰি উত্তৰ গণিতৰ শিক্ষণ প্ৰক্ৰিয়াত শিক্ষাৰ্থীসকলক এটা ত্ৰুটিপূৰ্ণ সমস্যা সমাধান কৰিবলৈ নিৰ্দেশ দিয়া হয় এনে কাৰ্যৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ বোধ শক্তিৰ স্তৰৰ উন্নীতকৰণ হয় আৰু উচ্চ স্তৰৰ চিন্তাশৈলীৰ প্ৰয়োগ হয় কাৰণ নিজৰ চিন্তা শক্তিৰ প্ৰয়োগ কৰি তেওঁলোকে সমস্যাটোৰ ত্ৰুটিসমূহ দূৰ কৰি তাক সমাধানৰ চেষ্টা অব্যাহত ৰাখে প্ৰশ্ন গণিত শিকনৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে কৰা ত্ৰুটিবোৰ লিখা উত্তৰ প্ৰাথমিক বিদ্যালয় পৰ্যায়ত গণিত শিকাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে প্ৰধানতঃ 5 প্ৰকাৰৰ ত্ৰুটি কৰে নম্বৰ 1 ৰিডিং এৰৰ পঢ়াৰ ত্ৰুটিত শিক্ষাৰ্থীসকলে গণিতৰ লিখিত সমস্যা বা চিহ্ন পঢ়িব নোৱাৰে ফলত সমস্যা সমাধানৰ পথত আগবাঢ়িব নোৱাৰে নম্বৰ 2 কম্প্ৰিহেনশ্যন এৰৰ বোধগম্যতাৰ ত্ৰুটিত শিক্ষাৰ্থীয়ে গণিতৰ প্ৰশ্নৰ সকলোবোৰ শব্দ পঢ়িবলৈ সক্ষম হয় কিন্তু শব্দবোৰৰ সামগ্ৰিক অৰ্থ বুজি নাপায় ফলত গণিতৰ সমস্যাটো সমাধান কৰিব নোৱাৰে ট্ৰান্সফৰ্মেশ্যন এৰৰ ৰূপান্তৰ ত্ৰুটিত শিক্ষাৰ্থীয়ে গণিতৰ প্ৰশ্নটোত কি বিচৰা হৈছে সেইটো বুজি পায় কিন্তু কেনেকৈ বা কোনটোৰ পিছত কোনটো সমস্যা সমাধান কৰিব সেইটো চিনাক্ত কৰিব নোৱাৰে নম্বৰ 4 প্ৰচেছ স্কিল এৰৰ দক্ষতা প্ৰক্ৰিয়াৰ ত্ৰুটি এই ত্ৰুটিত শিক্ষাৰ্থীয়ে গণিতৰ সমস্যাটো সঠিকভাৱে সমাধান কৰাৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়াবোৰ নাজানে নম্বৰ 5 এনকডিং এৰৰ এই এনকডিং ত্ৰুটিটোত শিক্ষাৰ্থীয়ে গণিতৰ সমস্যাটো সঠিকভাৱে সমাধান কৰিব পাৰে কিন্তু সমস্যাটো গ্ৰহণযোগ্য লিখিত ৰূপত প্ৰকাশ কৰিব নোৱাৰে প্ৰশ্ন ছাত্ৰ ছাত্ৰীক গণিত শিকোৱাৰ কেইটামান পদ্ধতিৰ নাম লিখা উত্তৰ গণিত শিকোৱাৰ পদ্ধতিবোৰ হ'ল ইণ্ডাকটিভ মেথড বা আৰোহী পদ্ধতি ডিডাক্টিভ মেথড বা অৱৰোহী পদ্ধতি স্পেচিয়েলাইজেশ্যন মেথড বা বিশেষীকৰণ পদ্ধতি জেনেৰেলাইজেশ্যন মেথড বা সৰলীকৰণ পদ্ধতি প্লেৱে মেথড বা খেলা পদ্ধতি এনালাইটিক মেথড বিশ্লেষণাত্মক বা বিশ্লেষণ পদ্ধতি চিন্থেটিক মেথড সংশ্লেষণাত্মক বা সংশ্লেষণ পদ্ধতি হিউৰিষ্টিক মেথড বা হিউৰিষ্টিক পদ্ধতি প্ৰজেক্ট মেথড বা প্ৰকল্প পদ্ধতি লেবৰেটৰী মেথড বা পৰীক্ষাগাৰ পদ্ধতি আৰু এক্টিভিটি বেছড মেথড বা কাৰ্যকলাপ আধাৰিত পদ্ধতি প্ৰশ্ন ইণ্ডাকটিভ মেথড বা আৰোহী পদ্ধতি বুলিলে কি বুজা উদাহৰণ সহ বুজাই লিখা উত্তৰ ইণ্ডাকটিভ মেথড বা আৰোহী পদ্ধতি যি পদ্ধতিত নিৰ্দিষ্ট কিছুমান উদাহৰণৰ ওপৰত ভিত্তি কৰি এটা সিদ্ধান্তত উপনীত হ'ব পৰা যায় সিদ্ধান্তত বা সূত্ৰত উপনীত হ'ব পৰা যায় সেই পদ্ধতিক ইণ্ডাকটিভ মেথড বা আৰোহী পদ্ধতি বুলি কোৱা হয় এই পদ্ধতি কোনো এটা গাণিতিক উক্তি যদি কোনো এটা নিৰ্দিষ্ট উদাহৰণৰ বাবে সঁচা হয় আৰু সেই উক্তিটো তেনেধৰণৰ বহু উদাহৰণৰ বাবে সঁচা হয় তেনেহ'লে সেই উক্তিটো সাৰ্বজনীনভাৱে সত্য বুলি ধৰি লোৱা হয় যেনে 1 পৰা 5 লৈকে যোগ কৰিলে 15 হয় ইয়াত 5ক যদি n বুলি ধৰা হয় তেনেহ'লে n × n+1/2 কৰিলেও 15 হয় ইয়াত উদাহৰণৰ পৰা এটা সূত্ৰত উপনীত হ'ব পৰা গৈছে এই উদাহৰণৰ পৰা সূত্ৰত উপনীত হোৱা এই পদ্ধতিটোকে ইণ্ডাকটিভ মেথড বা আৰোহী পদ্ধতি বুলি কোৱা হয় ঠিক তেনেদৰে 1 পৰা 10 লৈকে যোগ কৰিলে 55 হয় ইয়াত 10ক যদি n বুলি ধৰা হয় তেনেহ'লে n × n+1/2 কৰিলেও 55 হয় এই উদাহৰণৰ পৰা এটা সূত্ৰত উপনীত হ'ব পৰা এই পদ্ধতিটোকে কোৱা হয় ইণ্ডাকটিভ মেথড বা আৰোহী পদ্ধতি প্ৰশ্ন আৰোহী পদ্ধতিটো কোনে উদ্ভাৱন কৰিছিল উত্তৰ ইংৰাজ শিক্ষাবিদ হাৰ্বাৰ্ট স্পেন্সাৰে প্ৰথমে আৰোহী পদ্ধতি বা ইণ্ডাকটিভ মেথড উদ্ভাৱন কৰি উলিয়াইছিল প্ৰশ্ন আৰোহী পদ্ধতিৰ কেইটামান বিশেষ বৈশিষ্ট্য লিখা উত্তৰ আৰোহী পদ্ধতিৰ কেইটামান বৈশিষ্ট্য হ'ল আৰোহী পদ্ধতিয়ে সদায় নম্বৰ 1 উদাহৰণৰ পৰা সূত্ৰলৈ গতি কৰে নম্বৰ 2 সহজৰ পৰা জটিললৈ গতি কৰে নম্বৰ 3 জনাৰ পৰা নজনালৈ গতি কৰে নম্বৰ 4 মূৰ্ত বা কংক্ৰিটৰ পৰা বিমূৰ্ত বা এবষ্ট্ৰাক্টলৈ গতি কৰে প্ৰশ্ন কোনটো শিক্ষণ পদ্ধতিত মূৰ্ত বা কংক্ৰিট উদাহৰণৰ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি সূত্ৰ বা নীতি আদিৰ প্ৰতিষ্ঠা কৰা হয় উত্তৰ আৰোহী পদ্ধতি বা ইণ্ডাকটিভ মেথডত প্ৰশ্ন আৰোহী পদ্ধতিৰ কেইটামান সুবিধা আৰু অসুবিধা উল্লেখ কৰা উত্তৰ আৰোহী পদ্ধতিৰ কেইটামান সুবিধা হ'ল নম্বৰ 1 এই পদ্ধতিয়ে শিশু ছাত্ৰ ছাত্ৰীক মুখস্থ বিদ্যাৰ পৰা বিৰত ৰাখে নম্বৰ 2 ছাত্ৰ ছাত্ৰীসকলে কোনো নীতি বা সূত্ৰ পাহৰি গ'লেও সেই নীতি বা সূত্ৰ পুনৰ প্ৰতিষ্ঠা কৰি ল'ব জনা হয় যেহেতু এই পদ্ধতি হৈছে সাধাৰণ নীতি বা সূত্ৰ প্ৰতিষ্ঠা কৰা পদ্ধতি আৰোহী পদ্ধতিৰ অসুবিধা নম্বৰ 1 আৰোহী পদ্ধতি যথেষ্ট দীঘলীয়া আৰু কষ্টকৰ নম্বৰ 2 আৰোহী পদ্ধতিৰ জৰিয়তে প্ৰতিষ্ঠা কৰা সকলো সাধাৰণ নীতি বা সূত্ৰ সদায় সত্য নহ'বও পাৰে প্ৰশ্ন ডিডাক্টিভ মেথড বা অৱৰোহী পদ্ধতি বুলিলে কি বুজা উদাহৰণ সহ বুজাই লিখা
উত্তৰ যি পদ্ধতিত আগতীয়াকৈ গঠন কৰি থোৱা কোনো সূত্ৰ বা কোনো নীতি ব্যৱহাৰ কৰি সেইবোৰৰ জৰিয়তে বিভিন্ন সমস্যা সমাধান কৰা হয় তাক অৱৰোহী পদ্ধতি বা ডিডাক্টিভ মেথড বোলা হয়। অৱৰোহী পদ্ধতিৰ জৰিয়তে শিক্ষাৰ্থীসকলে বিভিন্ন নীতি আৰু সূত্ৰ কেনেদৰে ব্যৱহাৰ আৰু প্ৰয়োগ কৰা হয় তাৰ ওপৰত জ্ঞান লাভ কৰে। যেনে যদি a+b² সূত্ৰটো দিয়ে থাকে আৰু তাত এৰ মান 2 বিৰ মান 3 দি কোৱা হয় যে 2+3² ইয়াৰ মানটো নিৰ্ণয় কৰা, তেনেহ'লে আমি এই সূত্ৰটো প্ৰয়োগ কৰি এই সমস্যাটোৰ সমাধান কৰিব পাৰোঁ। এই সূত্ৰৰ প্ৰয়োগ কৰি সমস্যাৰ সমাধান প্ৰয়োগ কৰা পদ্ধতিটোকে ডিডাক্টিভ মেথড বা অৱৰোহী পদ্ধতি বুলি কোৱা হয়। প্ৰশ্ন অৱৰোহী পদ্ধতিৰ কেইটামান বৈশিষ্ট্য লিখা। উত্তৰ অৱৰোহী পদ্ধতি বা ডিডাক্টিভ মেথডৰ কেইটামান বৈশিষ্ট্য হ'ল অৱৰোহী পদ্ধতিয়ে সদায় নম্বৰ 1 সূত্ৰৰ পৰা উদাহৰণলৈ গতি কৰে, নম্বৰ 2 জটিলৰ পৰা সহজলৈ গতি কৰে, নম্বৰ 3 নজনাৰ পৰা জনালৈ গতি কৰে, নম্বৰ 4 বিমূৰ্ত বা এবষ্ট্ৰাক্টৰ পৰা মূৰ্ত বা কংক্ৰিটলৈ গতি কৰে। প্ৰশ্ন অৱৰোহী পদ্ধতিৰ সুবিধা আৰু অসুবিধাবোৰ লিখা। উত্তৰ অৱৰোহী পদ্ধতিৰ সুবিধা নম্বৰ 1 অৱৰোহী পদ্ধতিয়ে সমস্যা সমাধানৰ গতি আৰু শুদ্ধতা দুয়োটাই বৃদ্ধি কৰাত সহায় কৰে। নম্বৰ 2 এই পদ্ধতিৰ যোগেদি কম সময় আৰু কম কষ্টৰ বিনিময়ত বিভিন্ন সমস্যা সমাধান কৰিব পৰা যায়। অৱৰোহী পদ্ধতিৰ অসুবিধা যিহেতু অৱৰোহী পদ্ধতিত নীতি বা সূত্ৰসমূহ মুখস্থ কৰিব লাগে, সেয়েহে অৱৰোহী পদ্ধতিয়ে মুখস্থ বিদ্যাৰ ওপৰত গুৰুত্ব দিয়ে, যিটো এটা অসুবিধা হয়। নম্বৰ 2 নীতি বা সূত্ৰ পাহৰি গ'লে ইয়াক পুনৰ মনত পেলোৱা বা উদ্ভাৱন কৰা কঠিন হয়। প্ৰশ্ন আয়তৰ কালি = দিশ × প্ৰস্থ। এটা আয়তৰ দিশ আৰু প্ৰস্থ ক্ৰমে 9 সেণ্টিমিটাৰ আৰু 7 সেণ্টিমিটাৰ। কালি নিৰ্ণয় কৰা। এইটো আৰোহী নে অৱৰোহী পদ্ধতি? উত্তৰ অৱৰোহী পদ্ধতি বা ডিডাক্টিভ মেথড। যেহেতু ইয়াত এটা সূত্ৰ দিয়া আছে, সূত্ৰটোত মান বহাই দি আমি সমস্যাটো সমাধান কৰিব পাৰোঁ। এইটোক অৱৰোহী বা ডিডাক্টিভ মেথড বোলা হয়। প্ৰশ্ন আৰোহী আৰু অৱৰোহী পদ্ধতিৰ দুটা পাৰ্থক্য লিখা। এইটো 2021 আহিছিল। উত্তৰ আৰোহী পদ্ধতি ইণ্ডাক্টিভ মেথড, অৱৰোহী পদ্ধতি ডিডাক্টিভ মেথড। নম্বৰ 1 আৰোহী পদ্ধতি উদাহৰণৰ পৰা সূত্ৰলৈ গতি কৰে, আনহাতে অৱৰোহী পদ্ধতি সূত্ৰৰ পৰা উদাহৰণলৈ গতি কৰে। নম্বৰ 2 আৰোহী পদ্ধতি সহজৰ পৰা জটিললৈ গতি কৰে, আনহাতে অৱৰোহী পদ্ধতি জটিলৰ পৰা সহজলৈ গতি কৰে। প্ৰশ্ন আৰোহী অৱৰোহী পদ্ধতি কি? ইণ্ডাক্টিভ ডিডাক্টিভ মেথড। উত্তৰ আৰোহী আৰু অৱৰোহী এই দুয়োবিধ পদ্ধতিৰ অসুবিধাসমূহ দূৰ কৰি গণিতৰ সমস্যা সমাধান কৰা আৰোহী আৰু অৱৰোহী পদ্ধতিৰ সংমিশ্ৰণক আৰোহী অৱৰোহী পদ্ধতি বা ইণ্ডাক্টিভ ডিডাক্টিভ মেথড বোলা হয়। প্ৰকৃততে গণিতৰ যিকোনো বিষয় আৰোহী পদ্ধতিৰে আৰম্ভ কৰি অৱৰোহী পদ্ধতিৰে সামৰণি মাৰিব লাগে। আৰোহী পদ্ধতিয়ে গণিতৰ নীতি বা সূত্ৰ আদিৰ কেনেদৰে উদ্ভাৱন কৰা হয় তাৰ ধাৰণা দিয়ে আৰু অৱৰোহী পদ্ধতিয়ে উদ্ভাৱন কৰা সেই নীতি আৰু সূত্ৰসমূহ সমাধানৰ ক্ষেত্ৰত কেনেদৰে ব্যৱহাৰ কৰা হয় তাৰ ওপৰত ধাৰণা দিয়ে। প্ৰশ্ন সৰলীকৰণ বা জেনেৰেলাইজেশ্যন আৰু বিশেষীকৰণ বা স্পেচিয়েলাইজেশ্যনৰ মাজত দুটা পাৰ্থক্য লিখা। উত্তৰ সৰলীকৰণ জেনেৰেলাইজেশ্যন, বিশেষীকৰণ স্পেচিয়েলাইজেশ্যন। সৰলীকৰণ হৈছে তলৰ পৰা ওপৰলৈ গতি কৰা এক পদ্ধতি য'ত নিম্ন স্তৰৰ সত্তাৰ প্ৰকাৰৰ সৈতে আৰম্ভ হয় আৰু উচ্চ স্তৰৰ সত্তাৰ প্ৰকাৰলৈ গতি কৰে। আনহাতে বিশেষীকৰণ হৈছে ওপৰৰ পৰা তললৈ গতি কৰা এক পদ্ধতি য'ত উচ্চ স্তৰৰ সত্তাৰ প্ৰকাৰৰ সৈতে আৰম্ভ হয় আৰু নিম্ন স্তৰৰ সত্তাৰ প্ৰকাৰলৈ গতি কৰে। নম্বৰ 2 সৰলীকৰণত এটাতকৈ অধিক সত্তা অন্তৰ্ভুক্ত থাকে আৰু সেইবোৰক এক সাধাৰণ সত্তালৈ একত্ৰিত কৰে, আনহাতে বিশেষীকৰণত এটা সত্তাক একাধিক উপসত্তাক বিভক্ত কৰে। প্ৰশ্ন খেলা পদ্ধতি কি? প্লেৱে মেথড। উত্তৰ শ্ৰেণীকোঠাৰ পৰিৱেশ এটাক খেল ধেমালিৰ প্ৰয়োগৰ জৰিয়তে সক্ৰিয়, উজ্জীৱিত, ৰসাল আৰু মনোগ্ৰাহী কৰি গণিত শিকোৱাৰ প্ৰক্ৰিয়াটোক খেলা পদ্ধতি বা প্লেৱে মেথড বোলা হয়। প্ৰশ্ন খেলা পদ্ধতি কোনে উদ্ভাৱন কৰিছিল? উত্তৰ হেনৰি কল্ডৱেল কুকে খেলা পদ্ধতি উদ্ভাৱন কৰিছিল। প্ৰশ্ন খেলা পদ্ধতিৰ কেইটামান নীতি উল্লেখ কৰা। উত্তৰ খেলা পদ্ধতিৰ কেইটামান নীতি হ'ল নম্বৰ 1 শিক্ষণ পৰিৱেশ আনন্দদায়ক কৰি তোলা হয়। নম্বৰ 2 শিক্ষণ প্ৰক্ৰিয়া এক মুক্ত পৰিৱেশত সংগঠিত কৰা হয়। নম্বৰ 3 শিক্ষাৰ্থীৰ প্ৰয়োজন, আগ্ৰহ, যোগ্যতা আৰু দক্ষতাৰ ওপৰত ভিত্তি কৰি শিক্ষণীয় পৰিৱেশৰ সৃষ্টি কৰা হয়। নম্বৰ 4 শিক্ষাৰ্থীৰ অন্তৰ্নিহিত গুণাৱলীৰ বিকাশৰ বাবে পৰ্যাপ্ত সুবিধাৰ ব্যৱস্থা কৰা হয়। প্ৰশ্ন খেলা পদ্ধতিৰ দুটা সুবিধা আৰু অসুবিধা উল্লেখ কৰা। উত্তৰ খেলা পদ্ধতিৰ সুবিধা নম্বৰ 1 এই পদ্ধতিয়ে শিক্ষণ পৰিৱেশ আনন্দদায়ক কৰি তোলে। নম্বৰ 2 মানসিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীয়ে এই পদ্ধতিৰে সহজে শিক্ষা লাভ কৰিব পাৰে। খেলা পদ্ধতিৰ অসুবিধা নম্বৰ 1 এই পদ্ধতি যথেষ্ট দীঘলীয়া, কষ্টকৰ আৰু ইয়াত যথেষ্ট সময়ৰ প্ৰয়োজন হয়। নম্বৰ 2 খেলা পদ্ধতিটো সকলো বিষয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰযোজ্য নহয়।
প্ৰশ্ন বিশ্লেষণাত্মক পদ্ধতি বা বিশ্লেষণ পদ্ধতি কি উদাহৰণ সহ বুজাই লিখা এনালাইটিক মেথড উত্তৰ যি পদ্ধতিত গণিতৰ সমস্যা এটাক বিভিন্ন সৰু সৰু ভাগত বিভক্ত কৰা হয় আৰু এই সৰু সৰু ভাগসমূহত সমস্যাটোক বিশ্লেষণ কৰি ভাগসমূহৰ মাজত সম্পৰ্ক স্থাপন কৰা হয় আৰু প্ৰকৃত সমস্যা সমাধানৰ দিশত আগবঢ়া হয় সেই পদ্ধতিটোক বিশ্লেষণাত্মক পদ্ধতি বা এনালাইটিক মেথড বুলি কোৱা হয় উদাহৰণস্বৰূপে দিয়া আছে x/y = p/q তেন্তে প্ৰমাণ কৰা যে এইটো ইকুৱেল টু এইটো সমাধান আমাক যেটো প্ৰমাণ কৰিব দিছে আমি হেতুকে সত্য বুলি ধৰি লৈছো মানে এইটো ইকুৱেল টু এইটো প্ৰমাণ কৰিব লাগে কিন্তু আমি ধৰি লৈছো এইটো ইকুৱেল টু হয় মানে এইটো ইকুৱেল টু এইটো হয় বুলি ধৰি লৈছো ধৰা হল এইটো ইকুৱেল টু এইটো এইটো যদি ধৰি লও তেনেহলে আমি ইয়াক এনেকৈ লিখিব পাৰি xp/yp xp/yp plus 2y² /yp equal to p²/pq plus 2y³/pq তাৰ পিছত ইয়াত ওপৰৰ p আৰু তলৰ p কাটা গলে x/y থাকে x/y plus আৰু ইয়াত ওপৰৰ এটা y আৰু তলৰ y টো কাটা গলে 2y/p থাকে 2y/p equal to আৰু ইয়াত ওপৰৰ এটা p আৰু তলৰ p টো কাটা গলে p/q থাকে p/q plus আৰু ইয়াত ওপৰৰ q আৰু তলৰ q টো কাটা গলে 2y/p থাকে 2y/p পিছৰ সমীকৰণটোত বাওফালেও 2y/p আছে আৰু সোঁফালেও 2y/p আছে তেনেহলে এটো কাটা গলে কি থাকে x/y = p/q x/y = p/q যেটো আমাক প্ৰশ্নত দিয়া আছিল আমাক যেটো প্ৰমাণ কৰিব দিছে তাৰ পৰা আমাক যেটো প্ৰশ্নত দিয়া আছে পালো গতিকে এটো ইকুৱেল টু এটো সমীকৰণটো সত্য অৰ্থাৎ x/y = p/q সত্য আৰু যেহেতু আমাক প্ৰশ্নত দিয়াই আছে x/y = p/q গতিকে প্ৰমাণ হৈ গল এটো ইকুৱেল টু এটো প্ৰশ্ন বিশ্লেষণাত্মক পদ্ধতিৰ দুটা সুবিধা আৰু অসুবিধা লিখা উত্তৰ বিশ্লেষণাত্মক পদ্ধতিৰ দুটা সুবিধা হল নম্বৰ 1 শিক্ষাৰ্থীৰ মনত জটিল আৰু যুক্তিগত চিন্তাৰ বিকাশ ঘটায় নম্বৰ 2 শিক্ষাৰ্থীৰ মনত সৃষ্টিশীল চিন্তাৰ বিকাশ আৰু বৃদ্ধি কৰে বিশ্লেষণাত্মক পদ্ধতিৰ দুটা অসুবিধা হল নম্বৰ 1 বিশ্লেষণাত্মক পদ্ধতিত যথেষ্ট সময় আৰু কষ্টৰ প্ৰয়োজন হয় নম্বৰ 2 এই পদ্ধতি পাঠ্যক্ৰমৰ সকলো বিষয়ৰ সকলো ধাৰণাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা সম্ভৱ নহয় প্ৰশ্ন সংশ্লেষণাত্মক পদ্ধতি কি উদাহৰণ সহ বুজাই লিখা সিন্থেটিক মেথড উত্তৰ যি পদ্ধতিত বিভিন্ন জনা ধাৰণাসমূহ একগোট কৰি হিয়তৰ মাজত সম্পৰ্ক স্থাপন কৰি গণিতৰ সমস্যা এটা সমাধান কৰা হয় সেই পদ্ধতিটোক সংশ্লেষণাত্মক পদ্ধতি বা সিন্থেটিক মেথড বোলা হয় যেনে এটা ত্ৰিভুজৰ তিনিটা কোণৰ মান ক্ৰমে এংগল a = 60 ডিগ্ৰী এংগল b = 60 ডিগ্ৰী আৰু এংগল c = 60 ডিগ্ৰী হলে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান সমাধান দিয়া আছে এংগল a = 60 ডিগ্ৰী এংগল b = 60 ডিগ্ৰী আৰু এংগল c = 60 ডিগ্ৰী এতেকে ত্ৰিভুজৰ তিনিটা কোণৰ মানৰ সমষ্টি হ'ব এংগল a + এংগল b + এংগল c মানকেইটা বহাই দি যোগ কৰিলে হৈ গল এই পদ্ধতিটোকে সংশ্লেষণাত্মক পদ্ধতি বা সিন্থেটিক মেথড বুলি কোৱা হয় সংশ্লেষণাত্মক পদ্ধতিটোত শিক্ষাৰ্থীজন জনাৰ পৰা নজনালৈ গতি কৰে আৰু মূৰ্ত ধাৰণাৰ পৰা বিমূৰ্ত ধাৰণালৈ গতি কৰে প্ৰশ্ন সংশ্লেষণ পদ্ধতিৰ দুটা সুবিধা আৰু অসুবিধা লিখা উত্তৰ সংশ্লেষণ পদ্ধতিৰ দুটা সুবিধা হল নম্বৰ 1 এই পদ্ধতিত কম সময় আৰু কম কষ্টৰ প্ৰয়োজন হয় নম্বৰ 2 প্ৰায় সকলো পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হয় সংশ্লেষণ পদ্ধতিৰ দুটা অসুবিধা হল নম্বৰ 1 ই এটা অমনোবৈজ্ঞানিক পদ্ধতি নম্বৰ 2 এই পদ্ধতিত ছাত্ৰ-ছাত্ৰীক আৱিষ্কাৰ বা উদ্ভাৱনৰ বাবে উৎসাহ যোগোৱা দেখা নাযায় প্ৰশ্ন সংশ্লেষণ আৰু বিশ্লেষণ পদ্ধতিৰ দুটা পাৰ্থক্য লিখা উত্তৰ সংশ্লেষণ পদ্ধতি সিন্থেটিক মেথড বিশ্লেষণ পদ্ধতি এনালাইটিক মেথড নম্বৰ 1 সংশ্লেষণ পদ্ধতিত সমস্যা এটাৰ ধাৰণাসমূহ একগোট কৰি সমাধান কৰা হয় আনহাতে বিশ্লেষণ পদ্ধতিত সমস্যা এটাক সৰু সৰু ভাগত ভাগ কৰি সমাধান কৰা হয় নম্বৰ 2 সংশ্লেষণ পদ্ধতিত শিক্ষাৰ্থীয়ে জনাৰ পৰা নজনালৈ গতি কৰে আনহাতে বিশ্লেষণ পদ্ধতিত শিক্ষাৰ্থীয়ে নজনাৰ পৰা জনালৈ গতি কৰে প্ৰশ্ন বিশ্লেষণাত্মক সংশ্লেষণাত্মক পদ্ধতি কি এনালাইটিক সিন্থেটিক মেথড উত্তৰ বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক এই দুটা পদ্ধতিৰ সংমিশ্ৰণৰ দ্বাৰা গণিতৰ সমস্যা সমাধান কৰা পদ্ধতিকে বিশ্লেষণাত্মক সংশ্লেষণাত্মক পদ্ধতি বা এনালাইটিক সিন্থেটিক মেথড বুলি কোৱা হয় প্ৰশ্ন হিউৰিষ্টিক পদ্ধতি কি উদাহৰণ সহ লিখা উত্তৰ যি পদ্ধতিত শিক্ষাৰ্থীৰ প্ৰত্যক্ষ কাৰ্য আৰু পৰীক্ষণৰ অভিজ্ঞতাৰ জৰিয়তে শিক্ষা আৰু শিকন প্ৰক্ৰিয়া আগবঢ়াই নিয়া হয় সেই পদ্ধতিক হিউৰিষ্টিক পদ্ধতি বা অন্বেষণ পদ্ধতি বোলা হয় যেনে শিক্ষাৰ্থীক বাহু আৰু কোণ জুখিবলৈ দি বৰ্গ এটাৰ বৈশিষ্ট্য নিৰ্ণয় কৰিবলৈ দিয়াটো হিউৰিষ্টিক পদ্ধতি এটাৰ উদাহৰণ প্ৰশ্ন হিউৰিষ্টিক পদ্ধতিটো কোনে উদ্ভাৱন কৰিছিল
উত্তৰ চেণ্ট্ৰেল টেকনিকেল কলেজ অফ লণ্ডনৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰফেসৰ H.E. আৰ্মষ্ট্ৰঙে হিউৰিষ্টিক পদ্ধতিটো উদ্ভাৱন কৰিছিল প্ৰশ্ন হিউৰিষ্টিক শব্দটো প্ৰকৃততে কোন শব্দৰ পৰা আহিছে উত্তৰ হিউৰিষ্টিক শব্দটো গ্ৰীক শব্দ হিউৰিস্কৰ পৰা আহিছে হিউৰিস্কৰ অৰ্থ হ'ল মই বিচাৰি উলিয়াও আই ফাইণ্ড আউট প্ৰশ্ন হিউৰিষ্টিক পদ্ধতিৰ কেইটামান বৈশিষ্ট্য লিখা বা হিউৰিষ্টিক পদ্ধতিৰ দুটা তাৎপৰ্যপূৰ্ণ দিশ উল্লেখ কৰা উত্তৰ হিউৰিষ্টিক পদ্ধতিৰ দুটা তাৎপৰ্যপূৰ্ণ দিশ হ'ল নম্বৰ 1 হিউৰিষ্টিক পদ্ধতিত শিশুৱে এজন আৱিষ্কাৰক বা উদ্ভাৱকৰ ভূমিকা পালন কৰে নম্বৰ 2 হিউৰিষ্টিক পদ্ধতিটো শিশুকেন্দ্ৰিক ইয়াত শিক্ষক কেৱল এজন পৰ্যবেক্ষকহে প্ৰশ্ন হিউৰিষ্টিক পদ্ধতিৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা উত্তৰ হিউৰিষ্টিক পদ্ধতিৰ সুবিধা নম্বৰ 1 ছাত্ৰ ছাত্ৰীৰ মাজত সক্ৰিয় সহযোগিতা জগাই তোলে নম্বৰ 2 ছাত্ৰ ছাত্ৰীৰ মনত অনুসন্ধানমূলক ভাৱধাৰা জগাই তোলে নম্বৰ 3 শিক্ষাৰ্থীৰ মনত বৈজ্ঞানিক মনোভাৱ বা বৈজ্ঞানিক দৃষ্টিভংগীৰ জন্ম দিয়ে নম্বৰ 4 এই পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীক কষ্ট কৰিব পৰা ক্ষমতা ধৈৰ্য আদি বৃদ্ধিত সহায় কৰে হিউৰিষ্টিক পদ্ধতিৰ অসুবিধা নম্বৰ 1 হিউৰিষ্টিক পদ্ধতিৰে শিক্ষা গ্ৰহণ কৰিবলৈ যথেষ্ট কষ্ট আৰু সময়ৰ প্ৰয়োজন হয় নম্বৰ 2 হিউৰিষ্টিক পদ্ধতিৰে শিক্ষাদান কৰিবৰ বাবে শিক্ষকজন যথেষ্ট অভিজ্ঞ আৰু পৰিপক্ক হোৱা প্ৰয়োজন নম্বৰ 3 পাঠ্যক্ৰমৰ সকলো বিষয়ৰ শিক্ষাদান এই পদ্ধতিৰে সম্ভৱ নহয় নম্বৰ 4 উপযুক্ত পাঠ্যপুথি উপলব্ধ নহয় প্ৰশ্ন হিউৰিষ্টিক পদ্ধতিৰ জনক কোন এই পদ্ধতিক কিয় শিশুকেন্দ্ৰিক বুলি কোৱা হয় এইটো প্ৰশ্ন 2021 আহিছিল উত্তৰ হিউৰিষ্টিক পদ্ধতিৰ জনক H.E. আৰ্মষ্ট্ৰং হিউৰিষ্টিক পদ্ধতিক শিশুকেন্দ্ৰিক বুলি কোৱা হয় কাৰণ এই পদ্ধতিত শিশুসকলে প্ৰত্যক্ষ কাৰ্য আৰু পৰীক্ষণৰ অভিজ্ঞতাৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰে ইয়াত শিক্ষক কেৱল এজন পৰ্যবেক্ষক হিচাপেহে থাকে প্ৰশ্ন হিউৰিষ্টিক শব্দটো মূলতঃ উৎপত্তি হৈছিল ইংৰাজী ভাষাৰ পৰা ফ্ৰেঞ্চ ভাষাৰ পৰা লেটিন ভাষাৰ পৰা গ্ৰীক ভাষাৰ পৰা উত্তৰ গ্ৰীক ভাষাৰ পৰা হিউৰিষ্টিক শব্দটোৰ উৎপত্তি হৈছিল প্ৰশ্ন হিউৰিষ্টিক পদ্ধতিত শিক্ষকসকলে পালন কৰিবলগীয়া ভূমিকা হ'ল প্ৰত্যক্ষ ভূমিকা পৰোক্ষ ভূমিকা এ আৰু বি দুইটাই আৰু ওপৰৰ এটাও নহয় উত্তৰ পৰোক্ষ ভূমিকা শিক্ষকসকলে হিউৰিষ্টিক পদ্ধতিত পৰোক্ষ ভূমিকা পালন কৰে ছাত্ৰ ছাত্ৰীসকলে বা শিশুসকলে প্ৰত্যক্ষ ভূমিকা পালন কৰে প্ৰশ্ন হিউৰিষ্টিক শব্দটো গ্ৰীক ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে হিউৰিছ হিউৰিস্কো হিউৰি হিউৰিকন উত্তৰ হিউৰিস্কো শব্দটোৰ পৰা প্ৰশ্ন হিউৰিস্কো শব্দৰ অৰ্থ হ'ল মই উদ্ভাৱন কৰোঁ মই শিক্ষা গ্ৰহণ কৰোঁ মই শিক্ষা প্ৰদান কৰোঁ মই শিকো আৰু শিকাওঁ উত্তৰ মই উদ্ভাৱন কৰোঁ হিউৰিস্কো শব্দৰ অৰ্থ হ'ল মই উদ্ভাৱন কৰোঁ প্ৰশ্ন প্ৰকল্প পদ্ধতি কি প্ৰকল্প পদ্ধতিৰে সমাধান কৰিব পৰা কেইটামান গাণিতিক প্ৰকল্পৰ উদাহৰণ দিয়া উত্তৰ প্ৰকল্প পদ্ধতি বা প্ৰজেক্ট মেথড হৈছে শিক্ষাদানৰ এক আধুনিক পদ্ধতি য'ত অধ্যয়নৰ বিষয়বস্তুসমূহ প্ৰণালীবদ্ধভাৱে সজোৱাত শিক্ষাৰ্থীৰ দৃষ্টিভংগীক গুৰুত্ব দিয়া হয় প্ৰকল্প পদ্ধতিৰে সমাধান কৰিব পৰা দুটা গাণিতিক প্ৰকল্প বা প্ৰজেক্টৰ উদাহৰণ হ'ল নম্বৰ 1 বিদ্যালয়ত এটা পুথি বেংক বা বুক বেংকৰ পৰিচালনা কৰা নম্বৰ 2 উন্নত মানদণ্ডৰ এখন গাঁৱৰ নমুনা প্ৰস্তুত কৰা প্ৰশ্ন প্ৰকল্প পদ্ধতি কোনে উদ্ভাৱন কৰিছিল উত্তৰ আমেৰিকাৰ শিক্ষাবিদ কিলপেট্ৰিকে প্ৰকল্প পদ্ধতিৰ উদ্ভাৱন কৰিছিল প্ৰকল্প পদ্ধতিটো জন ডেৱেৰ প্ৰাগমাটিক ফিলছফিৰ ওপৰত প্ৰতিষ্ঠিত প্ৰশ্ন প্ৰকল্প আধাৰিত শিক্ষণ প্ৰসাৰ কৰিছিল বা আগবঢ়াই নিছিল W.H. কিলপেট্ৰিক থৰ্নডিক জন ডেৱে ওপৰৰ এটাও নহয় উত্তৰ W.H. কিলপেট্ৰিক প্ৰশ্ন প্ৰকল্প পদ্ধতিৰ দুটাকৈ সুবিধা আৰু অসুবিধা লিখা উত্তৰ প্ৰকল্প পদ্ধতিৰ দুটা সুবিধা নম্বৰ 1 প্ৰকল্প পদ্ধতিটো কাৰ্যৰ দ্বাৰা শিক্ষণ নীতিৰ ওপৰত প্ৰতিষ্ঠিত নম্বৰ 2 ছাত্ৰ ছাত্ৰীৰ মনত আৱিষ্কাৰ বা উদ্ভাৱনৰ মনোভাৱৰ সৃষ্টি কৰে প্ৰকল্প পদ্ধতিৰ দুটা অসুবিধা নম্বৰ 1 প্ৰকল্প পদ্ধতি যথেষ্ট দীঘলীয়া কষ্টকৰ আৰু বহু সময়ৰ প্ৰয়োজন হয় নম্বৰ 2 প্ৰকল্প পদ্ধতি প্ৰয়োগ কৰি পাঠ্যক্ৰমৰ সকলো বিষয়ৰ আলোচনা সম্পূৰ্ণ কৰি তোলাটো বাস্তৱিকতে সম্ভৱ নহয় প্ৰশ্ন প্ৰকল্প পদ্ধতিৰ স্তৰসমূহ আলোচনা কৰা উত্তৰ প্ৰকল্প পদ্ধতিৰ স্তৰসমূহ হ'ল সুস্থ পৰিস্থিতিৰ সৃষ্টি প্ৰকল্পৰ বাছনি আৰু প্ৰস্তাৱ প্ৰকল্পৰ পৰিকল্পনা প্ৰকল্পৰ ৰূপায়ণ প্ৰকল্পৰ মূল্যাংকন আৰু প্ৰকল্পৰ ৰেকৰ্ডিং সুস্থ পৰিস্থিতিৰ সৃষ্টি এইটো স্তৰত শিক্ষকে ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ আৰু দক্ষতাৰ প্ৰতি লক্ষ্য ৰাখি এটি সমস্যাৰ লগত জড়িত পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰকল্পৰ বাছনি আৰু প্ৰস্তাৱ এইটো স্তৰত শিক্ষকে সৃষ্টি কৰি দিয়া সমস্যা বা প্ৰকল্পৰ ছাত্ৰ ছাত্ৰীৰ বাছনি কৰে ইয়াত ছাত্ৰ ছাত্ৰীৰ বয়স উপযোগী প্ৰণালীগত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব পৰা আৰু বাস্তৱ জীৱনৰ লগত জড়িত সমস্যাৰ বাছনি কৰিব লাগে প্ৰকল্পৰ পৰিকল্পনা প্ৰকল্প বা প্ৰজেক্ট বাছনি কৰাৰ পাছত ছাত্ৰ ছাত্ৰীয়ে প্ৰকল্পটোৰ ৰূপায়ণৰ বাবে পৰিকল্পনা বা প্ল্যান কৰিব আৰু এই পৰিকল্পনাই হৈছে প্ৰকল্প পদ্ধতিৰ মূল স্তৰ এই স্তৰত শিক্ষকৰ পৰামৰ্শ অতি প্ৰয়োজন
শিক্ষাৰ্থীৰ আগ্ৰহ যোগ্যতা আৰু দক্ষতা অনুযায়ী তেওঁলোকে কৰিবলগীয়া কামসমূহ ভাগ বতৰা কৰি দিয়া প্ৰয়োজন প্ৰকল্পৰ ৰূপায়ণ প্ৰকল্প পদ্ধতিৰ এইটোৱেই ব্যৱহাৰিক স্তৰ ইয়াত শিক্ষকে মন কৰিব লাগে যাতে প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিবলৈ সুবিধা পায় এই স্তৰত শিক্ষকে প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ আৰু প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়াই যোৱা অতি প্ৰয়োজন প্ৰকল্পৰ মূল্যাংকনৰ স্তৰত শিক্ষক আৰু শিক্ষাৰ্থী মিলিত হৈ প্ৰকল্পৰ ৰূপায়ণত কৰা ভুলৰ আলোচনা আৰু শুধৰণি কৰে আৰু শেষৰটো স্তৰ হৈছে প্ৰকল্পৰ ৰেকৰ্ডিং এইটো স্তৰত প্ৰকল্পৰ সকলোবোৰ স্তৰৰ তথ্যসমূহ লিখিতভাৱে আবদ্ধ কৰা হয় প্ৰশ্ন তলৰ কোনটো প্ৰকল্প পদ্ধতিৰ স্তৰ নহয় নম্বৰ এ সুস্থ পৰিস্থিতিৰ সৃষ্টি নম্বৰ বি প্ৰকল্পৰ বাছনি আৰু প্ৰস্তাৱ নম্বৰ চি প্ৰকল্পৰ পৰিকল্পনা আৰু নম্বৰ ডি প্ৰকল্পৰ বিজ্ঞাপন উত্তৰ প্ৰকল্পৰ বিজ্ঞাপন দিয়াটো প্ৰকল্প পদ্ধতিৰ স্তৰ নহয় বাকীকেইটা প্ৰকল্প পদ্ধতিৰ স্তৰ হয় প্ৰশ্ন পৰীক্ষাগাৰ পদ্ধতি কি লেবৰেটৰী মেথড যি পদ্ধতিত শিক্ষাৰ্থীসকলে এটা পৰীক্ষাগাৰত গণিতীয় তথ্য নীতি সূত্ৰ উপপাদ্য আদিৰ সত্যতা প্ৰমাণৰ বাবে বিভিন্ন আহিলাৰ প্ৰয়োগৰ মাজেৰে নিজস্ব পদ্ধতিৰে শিক্ষকৰ তত্ত্বাৱধানত অনুসন্ধান আগবঢ়াই নিবলৈ সুবিধা লাভ কৰে সেই পদ্ধতিক পৰীক্ষাগাৰ পদ্ধতি বোলে প্ৰশ্ন গণিতীয় পৰীক্ষাগাৰত সাধাৰণতে কেনেধৰণৰ সা সৰঞ্জাম থকাটো প্ৰয়োজনীয় উত্তৰ গণিতীয় পৰীক্ষাগাৰত সাধাৰণতে ৰেখাচিত্ৰ তালিকা প্ৰচাৰপত্ৰ ব্লেকবোৰ্ড অংকন সঁজুলি প্ৰজেক্টৰ জোখমাখৰ সঁজুলি কম্পিউটাৰ ইণ্টাৰনেটৰ সুবিধা গণিতীয় আৰ্হি আদি থকাটো প্ৰয়োজনীয় প্ৰশ্ন পৰীক্ষাগাৰ পদ্ধতিৰ সুবিধা আৰু অসুবিধাসমূহ লিখা উত্তৰ পৰীক্ষাগাৰ পদ্ধতিৰ সুবিধা নম্বৰ 1 পৰীক্ষাগাৰ পদ্ধতিয়ে শিক্ষাৰ্থীসকলৰ সৃষ্টিশীলতা বৃদ্ধিত সহায় কৰে নম্বৰ 2 পৰীক্ষাগাৰ পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীসকলক গণিতীয় ধাৰণাৰ উৎসৰ বিষয়ে জ্ঞান দিয়ে নম্বৰ 3 পৰীক্ষাগাৰ পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীক সক্ৰিয় সহযোগিতাৰ বাবে উৎসাহিত কৰে নম্বৰ 4 কাৰ্যৰ দ্বাৰা শিকনত গুৰুত্ব আৰোপ কৰে পৰীক্ষাগাৰ পদ্ধতিৰ অসুবিধাসমূহ হ'ল নম্বৰ 1 এই পদ্ধতি যথেষ্ট দীঘলীয়া কষ্টকৰ আৰু ইয়াত যথেষ্ট সময়ৰ প্ৰয়োজন হয় নম্বৰ 2 এই পদ্ধতিত যেহেতু এটি সুসজ্জিত পৰীক্ষাগাৰৰ প্ৰয়োজন হয় গতিকে সকলো বিদ্যালয়ৰ বাবে এনে পৰীক্ষাগাৰৰ যোগান ধৰাটো অসুবিধাজনক হয় নম্বৰ 3 গণিতৰ সকলো বিষয় সমস্যা আৰু ধাৰণাবোৰ পৰীক্ষাগাৰ পদ্ধতিৰে সমাধান কৰিব পৰা নাযায় নম্বৰ 4 পাঠ্যক্ৰমৰ সকলো বিষয় আৰু সমস্যা এই পদ্ধতিৰে সমাধান কৰা সম্ভৱ নহয় প্ৰশ্ন কাৰ্যকলাপ আধাৰিত পদ্ধতি কি এক্টিভিটি বেসড মেথড উত্তৰ কাৰ্যকলাপ আধাৰিত পদ্ধতি হৈছে ছাত্ৰ ছাত্ৰীয়ে স্বতন্ত্ৰ অনুসন্ধানৰ দ্বাৰা ব্যৱহাৰিক কাৰ্যকলাপ কিছুমান হাতে কামে কৰি শিকাৰ এক পদ্ধতি এই পিডিএফটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে লাগিলে তাৰ পৰা ডাউনলোড কৰি ল'ব থ্যাংক ইউ